আইও এইখিনি দৰ্শক পৰা হতে পেণ্ডেলে পেণ্ডেলে লৈ গলো সঁচাকে একদম লাভ ইউ থেংক ইউ শ্ৰদ্ধাও জনাইছো মৰমো দিছো আৰু সৰুবিলাকক হালধি বাৰীতে হালবাই আছিলো ভালুকে লগালে খেদা বা এইখিনি গৰম হৈ গ'ল পিছত মানে কথাটো হ'ল মই গম পালোঁ গাইজ মানে মোহন কিকি আহিব আমাৰ ইয়াত বেহৰবাৰীৰ মোহন কিকি আহিব তো দেখাম আৰু সিংগাৰ এটা আহিব সিংগাৰটো নেক্সট দিনা আহিব তো সব দেখাই আছো গাইজ কি হ'ব কি কথা তো ভিডিঅ'টো চাই থাকক একদম ফেঞ্চনা লগ পাই আছো বিয়া পতা অনুভৱটো গম নিকেইটা কি কৈছে গম পাইছানে বোলে হাতলৈ অহা লক্ষ্মী আৰু ঘৰলৈ মাকৰ ঘৰলৈ যাবলৈ ওলাই আৰু ভয় নেকি তেওঁ বাধা দিব নালাগে বোলে वेलकम बैक टू माय फर्स्ट चैनल बीएस ब्लॉग तो गाइस माने आज আছে আমাৰ মানে ওচৰতে ফাংচন আছে আজি 9 জানুৱাৰী মানে মোহন কিকি আহিব আমাৰ ইয়াত বেহৰবাৰীৰ মোহন কিকি আহিব তো দেখাম আৰু সিংগাৰ এটা আহিব সিংগাৰটো নেক্সট দিনা আহিব তো সব দেখাই আছো গাইস কি হ'ব কি কথা তো ভিডিঅ'টো চাই থাকক একদম ফেঞ্চনা লগ পাই আছো মানে ভিডিঅ' নকওঁ তাত মানে কথা আৰু তো গাইজ তাত মানে ভোগালী মেলা পাতিছিলে কিবা গ্ৰামীণ বিকাশ কিবা বেংকৰ কিবা তাৰ পৰা পাতিছে তো এতিয়া আমি তালৈ যাম তো তাত দেখাই আছোঁ কি কথা কি বতৰা তো গাইজ ভিডিঅ'টো একেলগে চাই থাকক ভিডিঅ'টো চোৱাৰ আগতে এটা লাইক এটা কৰি দিয়ক আইও এইখিনি দৰ্শক পৰা হতে পেণ্ডেলে পেণ্ডেলে লৈ গলো সঁচাকে একদম লাভ ইউ থেংক ইউ শ্ৰদ্ধাও জনাইছো মৰমো দিছো আৰু সৰুবিলাকক হালধি বাৰীতে হালবাই আছিলো ভালুকে লগালে খেদা বা এইখিনি গৰম হৈ গ'ল পিছত মানে কথাটো হ'ল মই গম পালোঁ যে আগৰখিনি যে পুৰা চিঞৰ পাছৰ পৰা চিঞৰ যে এতিয়া নুশুনা হৈ গ'ল হয়নে আপোনালোক ৰৈ দিয়কচোন পিছৰখিনিয়ে চিঞৰণে আগৰখিনি নামাৰে পিছৰখিনি হালধি বাৰীতে হালবাই আছিলো ভালুকে লগালে খেদা আছে বা চবৰে মেলু আছে মাঘৰ বিহুত হাঁহৰ নেলু খাব সকলোৱে নেলু ভাল হৈ যাব এটা আগৰখিনি নিশ্চয় মাত ভাঙি গৈছে মোৰ বেয়া লাগি গৈছে পিছৰখিনি দেই হালধি বাৰীতে হালবাই আছিলো ভালুকে লগালে খেদা মাই ডগছ বোলো ভালুকে লগালে খেদা এতিয়া গোটেইখিনি আমাৰ হালধি বাৰীতে হালবাই আছিলো ভালুকে লগালে খেদা গোলাঘাটৰ ছোৱালী গোলাঘাটৰ বোৱাৰী মাই ডগছ এইষাক আপুনি কি গালে থাক গোলাঘাটৰ বোৱাৰীসকল মৰমীয়াল সকলোকে শ্ৰদ্ধা জনাইছো হালধি বাৰীতে হালবাই আছিলো ভালুকে লগালে খেদা গোলাঘাটৰ ছোৱালী জোকাম বুলি ভাবোতে এইটোতো জানে আগতে গাওঁ কমিটিয়ে লগালে খেদাহে লুঠুটো বুঢ়ী হলে মিনিটো খেদাহে লুঠুটো বুঢ়ী হলে মিনিটো সমনীয়াই জোকাব বিয়া পতা অনুভৱটো গম নিকেইটা কি কৈছে গম পাইছানে বোলে হাতলৈ অহা লক্ষ্মী আৰু ঘৰলৈ মাকৰ ঘৰলৈ যাবলৈ ওলাই আৰু ভয় নেকি তেওঁ বাধা দিব নালাগে বোলে কি লাগিছে নহয় ইমান চিঞৰি থকা মাত ভাঙিলে পিছত আকৌ কাইলৈ নাপাব কালি বেছি চিঞৰি নেকি মাত ভাঙিব বাৰু ছোৱালীবোৰে এনেকে চিঞৰিছে উৎসাহহে দি আছে বাপুকনে বিয়া বাৰু পাতিব পৰা নাই কিন্তু অকণমান এই বিষয়টো কিন্তু ছোৱালীবিলাকে নহ'লে মাক বাপেকবিলাকে অকণমান ভাবিব পাৰে আমাৰ ল'ৰা বেয়া নহয় আমি পিছৰ পৰ্যায়ত পাতিম তেখেতে কেনেধৰণৰ কি ছোৱালী বিচাৰি আছে মোক এতিয়া কৈছে মই আৰু এজনী বিয়া পাতিব পাৰোঁ কাৰণ যিজনী আনিলোঁ সেইজনী আধাহে আহিল আৰু আধা এজনী আনিলোঁ মই যে চশমা পিন্ধি আছো কিয় পিন্ধি আছো জানানে নাজানিছে
মণিবাই তোমাক পঠিয়াইছে কেকেচা চৰিত্ৰটো চাবৰ কাৰণে মানে কেকেচা আহিলে মই ষ্টুডিঅ'ত উঠি যাই পিনে ছোৱালী পৰিলে কিনো কথা পাতে আৰু মই সুধিলে ক'বলৈ আত্মসহায়ক গোটৰ কথা পাতি আছো সেইকাৰণে মই মণিবাইক কওঁ মণিবাই কথা কেকেচা কি কৰে কওঁ মই বোলে নাজানিছে বহুত আঁতৰত থাকে কৈছো আজিতো পাৱা থকা চশমা পিন্ধাই দিছে ভালকে ফটফটীয়াকে চাবি আজি এইবিলাক নাজানি মই কেকেচাৰ লগত এনেই লেম্পটো লৈ আহো আজি মণিবাই খবৰ পাই যাব চব ভালকে থাকিব তই এতিয়া কি ভালকে চকু দি মনিব নোৱাৰে নেকি গৰম কেকেচা যিমান গৰম তোমালৈ মোক সিমান মৰম আহক অকণ আগুৱাই আহক শিকি লওক সি মোৰ ওচৰত তোৰ প্ৰব্লেম হয় নেকি আজিকালি চাবলৈ মই মানে বস্তুবিলাক ধোঁৱা কৰা দেখো চা হেই তহঁতৰতো এইটো বয়স নহয় ধোৱা কোৱা দেখা তই এতিয়া তই এই দেখিছনে নাই এই চাচোন তই কিমান দূৰলৈকে দেখ মই বেছি দূৰলৈ নেদেখো এই ৰাস্তাত যে গাড়ীবিলাক গৈ আছে দেখিছে দেখিছো সেইবিলাক মই একে ধোঁৱা কৰা দেখি আছো চা হেই আৰু এই যে পিছফালে যে আইতাজনী বহি আছে থিয় হৈ আছে দেখিছে দেখিছো আপোনালোকে ঘূৰি নিদিব আমিহে দেখিছো সেই আইতাজনী যে বহি আছে দেখিছে দেখিছো আইতাজনী গাত যে সৰু পোক এটা পৰিছে দেখিছে দেখিছো মই নাই দেখা চা সেই যে আঁতৰত যে দোকানখনে হাঁহ ওলমাই থৈছে দেখিছে এইয়া দেখিছো দেখিছে মূৰটো যে নাই তলত থৈ দিছে মই নাই দেখা চা তোৰ চকু একেবাৰে গ'ল এই যে দূৰত যে এইটো যে লাইটটো এইটো দেখিছ দেখিছো তই সুধ মোক দেখিছনে নাই আপুনি দেখিছে মই দেখিছো লাইটটো তই দেখিছ মই দেখিছো মই মানে ধোঁৱা কৰা দেখিছো হেই ভালকে দেখা না তই কেনেকুৱা দেখিছ মই বগা বগা দেখিছো হয় নেকি এইটোতো বগাই মই এনেই কৈছো মই লাইটটোৱে দেখা নাই চা কিন্তু এটা কথা তোতকে মোৰ দাম বেছি কিন্তু কেনেকে বেছি সুধ ইয়াতকে মোহনতকে আকৌ কেকে দামটো বেছি কেনেকে গম পায় নে নাপায় সি আকৌ মোক পইচা খৰচ কৰি চাই আছে হয় নে নহয় চশমা পিন্ধি বোলে হৰি একদম চব মুখস্থ ভাত সকলোৱে ঘৰত ভাত খাই আহিছেনে নোখোৱাকৈ আহিছে মানে একেলগে খামগৈ আৰু একো নাই সকলোৱে যদি আমাক এপিচ এপিচ মাংস দিয়ে আমাক কেইপিচ মাংস ল'ব চাওকচোন সকলোৱে উপহাৰ হিচাপে এপিচ এপিচ মাংস মোলৈ দিলেই হ'ল আৰু তই বিয়া নপতা মানুহ ডোন্ট ডু ডিফাৰেণ্ট থিংছ দে ডু থিংছ ডিফাৰেণ্টলি মানুহে সফল কাম নকৰে তেওঁলোকে কামবোৰ বেলেগ ধৰণে কৰে বেলেগ কাম নকৰে তেওঁলোকে কামবোৰ বেলেগ ধৰণে কৰে থেংক ইউ বোলে হৰি সফল মানুহে বেলেগ কাম নকৰে খালি কামবোৰ বেলেগ ধৰণে কৰে কিবা কিবি মাধুৰ্য দি পঠাব সেইখিনি লৈ যাবি তো হাঁহ দি বুলি কৈছে গাড়ীৰ ভিতৰত এইবোৰ নহ'ব মোৰ যোৱাবাৰ মাধুৰ্যহঁতৰ প্ৰগ্ৰামত আহোঁতে ক'লা চাউল দি পঠিয়াইছিল মই মানে দি যোৱা চাউল দিছে বুলি পেলাই দিলোঁ এইবাৰহে গম পাইছোঁ প্ৰায় হ'ব নাই সেইটো চাউল তেনেকে পেলাই নিদিয়ে নহয় ক'লা চাউলটো পাবলৈ টান মাধুৰ্য যে দিছে আকৌ সেই চাউলটো দি থৈ আহিব লাগে নহয় ইয়াতে আহিছোঁ মাধুৰ্য কৈছে ইয়াতে আহিছোঁ মোক এই উৰুকাতে আহি আছে আপোনাৰ মুৰ্গীবিলাকলৈ বেয়া লাগেনে কিয় হাঁহবিলাকলৈ সকলোৱে খানা খায় কিন্তু জীৱনটো কিন্তু মুৰ্গী আৰু হাঁহহে যায় কিয় হয় দে দুখ লাগে কিন্তু সঁচাকে কিন্তু এটা বদনাম কি থাকিলে জানে যিটো হাঁহক মানুহে ইমান টঙনীয়াটো হাঁহে হেনো মুখে আৰু পিছল দিয়ে সমানে কথা কয় মাংসটো টেষ্ট কিন্তু সি হেনো বেছি লেতেৰা কৰে সেইকাৰণে কৈছো গাড়ীত এইবিলাক নিব নোৱাৰিবি এইটোতো লেতেৰা কৰি নিব পাৰিবি এটা উপায় আছে হাঁহক লেমফিন এটা খুৱাই দিব লাগিব এতিয়া মোৰতো প্ৰেছাৰ মাজতে বাঢ়ি গ'ল বেমাৰ কথাটো গমেই পায় ছাগলীও খাব পাৰিম খালি ছাগলী প্ৰেছাৰ ঔষধ খুৱাই ল'ব লাগিব আমাৰ মই কেকেচাক কৈছো বোলো আপুনি ছাগলীও খাব পাৰে ভৰি চাইডেও খাব ভৰিটো প্ৰেছাৰটো নাথাকে খালি মৰম চেনেহটো মেইন এতিয়া আমাৰ সৰু ল'ৰা ছোৱালীক আমি আশীৰ্বাদ দি কপালত চুমা এটা নাখাওঁ জানো তেনেকে মোক ডাক্তৰে এটা কথাই কৈছে বাচি খাবলৈ দিছে যদি বাচি খাই খালি মাছৰ কাঁইটটো বাচি খাবলৈ দিছে বোলে মণিক কেতিয়াবা চুমা এটা খাব পাৰিব প্ৰেছাৰ নেবা আহে বোলে হৰি
আপোনালোকে বাইলঙৰ ঘৰ কোনোবাই যদি মনে মনে ফটো এখন মাৰি বুলি এই দুটা চাওকচোন বুলি মাৰে ৰাইজে বোলো একোৱেই নকয় হয়নে ৰাইজে ক'ব ঠিকে আছে দুইটা গৈছে 11 বছৰ ঘৈণী হোৱাৰ পিছত সেইজনী আধা মোৰেই নহয় আৰু লৈ ফুৰিব নোৱাৰে আপোনালোকে ক'ব উৎসাহত আমাৰ কেকেইটাই লৈ আহিব এনেকে এবাৰ প্ৰগ্ৰেম এটাত মণি গাড়ীতে বহি আছিল সকলোৱে ক'লে যে মণিবেগ কিয় অনা নাই তাৰপিছত কেকে ছাৰ ক'লে বোলে গাড়ীতে বহিয়ে আছো লৈ আহো নেকি ৰাইজে হাত চাপৰি গ'লে মণিবেগ লৈ আহিল আহোঁতে দুজনে কাষতে ক'লে সমিতি দিলে কৈছে বা কেকে বা একে ছোৱালী ডাঙৰেই হ'ল তেতিয়াৰ পৰা নানা হ'ল লগত হেৰি বাইলুং যে মই ক'ম বাৰু মাজতে গিৰিয়ে গৈছিল দেখিছোঁ নে মই সেইটো অনুষ্ঠান আছে বাৰু একে ইমান ধুনীয়া ঘনী এজনী পাইছিলো শকত যদি মানে চিৰিয়েল এটা দেখিছিলে ইটোকো ভাল লাগে সিটোও ভাল লাগে আমাৰ আঁতৰ ৰাকেশ পাগল যোনে আহে ছোৱালীজনী দেখি কেটেকা বাইদেউ আমাৰতো অন্তৰ বোলা বস্তু লিভাৰ লগতো অন্তৰ এখন আমাৰো আছে হয়নে নহয় সেইটা ফুল মই ছিঙিবলৈ হওঁতে ৰাকেশে ছিঙি পেলালে মানে ছোৱালী এজনী আহিব নোৱাৰা হৈছে ৰাকেশৰ কাৰণে যিহেতু বিহুৰ বতৰ বিহুৱে থাকি গাই দিওঁ নেকি নাই নালাগে যদি নাগাওঁ গাই দিওঁ কিন্তু মানে এতিয়াতো আমাৰ লগত বাদ্যযন্ত্ৰ একো নাই ঢোল আৰু সেইটোৱে লাগে আপোনালোক আছে আপোনালোকৰ উৎসাহ লাগিব সহযোগ লাগিব